মৰমলেন গীত এতিয়া আহি আছে কেতিয়া গৈ আহিব কিন্তু মৰমলেনটো অতি সোনকালে আহি আছে আজি সৰুকে ভোজ খাইছোঁ দীপ ভাই ইউটিউব চেনেল আজি আমি আছো পথাৰ মাজত আজি পিকনিক খাম বুলি ওলাই আহিলো ঘৰৰ পৰা আহি আছে কেইবাজনো ব্যক্তি এয়া মোৰ লগত আছে আমাৰ ভিনি মৰমৰ ভিনি তই ভিনি ভাল নাই ভাল ভাল বুজাছা না কি কৈছে কি ৰেডি কৰিছে গাহৰি পুৰি খাম নেকি এ মজা ভিডিঅ'টো আৰম্ভ কৰো আৰু পিছলৈ কি হয় চাই থাক একদম মানে নাচিমো অলপ দেই আজি ফুৰি কৰিম দেই পিনে মজা হ'ব মজা হ'ব মাংস হৈ যাব ধুনীয়া হ'ব মাংস তিনিজনে আছো কেইজন আছো ধামাকা হ'ব ভিডিঅ'টো চাই থাকক আপোনালোকে মই আলু কাটি আছো এয়া জেগাটো ইয়াতে হ'ব পথাৰ হ'ব একদম ধুনীয়া মূলা চাটনি কৰিবলৈ বুলি লৈ আহিছে এয়া বক্স আমাৰ বাজি আছে মাংসখিনি ডাঙৰকৈ কাটি আনিছিলে বাবে এতিয়া সৰু সুৰা কৰিছে মজা আজি গানো গাব লাগিব দেই ককাই এতিয়া মা গোটেই গুচাইছে এয়া আলু আছে পিঁয়াজ আছে পানী আছে এইফালে পাত আনিছো খাবলৈ নেমু মজা মিঠাতেল হৈ গৈছে ভৰাই লৈছো ইয়াত এয়া মাংস এই আমাৰ মাংস এইখিনি নেকি মাংস গাহৰি লাল গাহৰি চাই থাকক ধামাকা হ'ব ভিডিঅ'টো আজি মজা লাগিব ন মিনি হৈছেগে আৰু দেই ৰাইজসকল কাটি আছো গাহৰিখিনি দেখাই দেখিম গাহৰি কি দেখাবি গাহৰি গাহৰিয়ে বাৰু এতিয়াও এই মেকুৰী ছাগলী নহয় বা তথাপিও আকৌ দিছ ইজ ভিউ আৰু সেয়াৰ পৰা ধাৰণা হ'ব আমাৰ ইয়ালৈ প্ৰায় 200 মিটাৰ হ'ব ন 200 মিটাৰ যাব লাগে তাৰপিছত ধান আনে ধান দেই আলু মাংস লগত খাবলৈ এইয়া মানে পথাৰ মাজত খোৱা মজাই বেলেগ পথাৰলৈ যাম বহুত আৰু দুজনমান আহি লওক সেইবাবে আলু কাটি আছো প্ৰথমতে আমি বনাম মেলিম ফূৰ্তি কৰিম ধামাকা হ'ব ভিডিঅ' চাই থাকক নভিনে ভাল চাই থাকক মৰমলেন গীত এতিয়া আহি আছে কেতিয়া গৈ আহিব কিন্তু মৰমলেনটো অতি সোনকালে আহি আছে আজি সৰুকে ভোজ খাইছোঁ তো নেক্সট আমি খুব ডাঙৰকৈ খাব লাগিব আপোনালোকে মৰম স্নেহবোৰ দিব সৰুকে আপোনাক জনাবলৈ চেষ্টা কৰিছোঁ খুব সোনকালে আপোনালোকৰ মাজলৈ মৰমলেন আগবঢ়াই দিম বা আপোনালোকে ভাল পাব শুনিবলৈ কাৰণে এয়াই আৰু চেষ্টা কৰিছোঁ আপোনালোকে মৰম দি যাব আৰু গানটো শুনি এবাৰ খুব ভাল পাব মাঘবিহু বাজি আছে চাক্কাছ হ'ব সেয়াই আৰু মৰম চেনেহ ভাতৃত্ববোধ সদায় বজাই ৰাখিব লাগে মানুহে মানুহৰ বাবে সেইবাবে একদম লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব অহাৰ লগে ধামাকা হ'ব গানটো আহি আছে তাৰ গানেই শুনি আছো আমি তাৰ গীতে শুনি আছো আমি পথাৰৰ মাজত আজি এইফালে বনাই আছে এইফালে ধান আনি আছে আছো দিয়ক মজা পথাৰ পৰা এতিয়া ধান নি আছো মজা লাগিছে হৈ গ'ল ভিন্দি হৈ যাব ভিন্দি খা বেছি নাখাই হৈ যাব কি কমকে খাম এপি দিছে তই সিমানে যোগ্য খা
দেই কাটোৰ কাটোৰ কৰি গৈছে একদম টঙনা নগা গোটেই ৱাছ হৈ গৈছে আৰু বাছ আপুনি খা খাই আছোঁ কান্দিছে যাওঁনি হে কান্দি কান্দিছে নাই জলকীয়া নেকি বাৰু